হেল্ল' বন্ধুসকল, ৱেলকাম টু ৰাতুল ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আজি আমি আহি আছোঁ উমটৰু ডেম, এইটো বৰ্ণিৰ পৰা এইফালে সোমাই আহে আৰু এইটো ডেম্পত আহি পেলাই কেনেকুৱানো লাগে তো চাবলৈ আহিছোঁ। আপোনালোককো দেখুৱাম, তো চাই থাকক ভিডিঅ'টো। ৰাস্তা পূৰা এডভেঞ্চাৰ কৰা ৰাস্তা একদম। সেয়া বাইক লৈ আহিলে এডভেঞ্চাৰ হৈ যাব ইয়াতে। এডভেঞ্চাৰ কৰা ৰাস্তা পূৰা বঢ়িয়াকৈ, মানুহ আহিয়ে আছে তো চাই গৈ থাকক। আৰু ইফালে ওপৰৰ পাহাৰৰ ভিউ চাওক, এইফালে পাহাৰ আৰু এইপিনে ছাইডত আছে নদী, এইপিনে নদী আছে। তো যিহেতু আমি এনেকৈ গৈ এইফালে নদীলৈ নামি যাম, তো তাতে গৈ আপোনালোকক দেখাম কেনেকুৱা। আৰু মোৰ লগত আছে আমাৰ অৰ্ধাংগিনী, এয়া পল্লৱী মাহালী। আৰু পল্লৱী মাহালীৰ পাছত আছে বাইদেউ, এইটো দীপ্তি মেডাম। দেৰি নকৰোঁ, এতিয়া ভিডিঅ'টো স্কিপ নকৰিব। এইবোৰ ৰাইডাৰ আহিছে, ফুৰিবলৈ আহিছে ৰাইডাৰ পূৰা। আৰু আহি আছে পিছত বাইক, দেখাম ৰ'ব, চাই থাকক। চবেই বহুতে ইয়াত ব্লগ বনাবলৈ আহে, ফুৰিবলৈ আহে, ভিডিঅ' বনায়। তো আপোনালোককো দেখাই আছোঁ, চাই গৈ থাকক। এইফালে চাওক নাজাৰা কিমান তল, আগতে আহিছা নাই? জংঘলৰ মাজে মাজে ৰাস্তা আছে আৰু ইফালে অলপ মুকলি আছে, যেনিবা আগলৈ গৈ ইফালে মুকলি আছে। ৰাস্তাত সোমাই অহা এইখিনি জেগাই অকণমান জংঘল, আৰু ইপিনে ৰাস্তা পকা আছে, পকা ৰাস্তা। এইখিনিত গৈ ভিউ চাব, ৰ'ব দেখাম আপোনালোকক। যিটো ডেম্প হয়, এই ডেম্পটো আগত আছে, তো আগৰ পৰা পানীখিনি আনি পাইপেদি আনি ইয়াত পেলায় আৰু ইয়াৰ পৰা কাৰেণ্ট উৎপন্ন কৰে। এইখিনিত আহি পোৱাৰ লগে লগে মানে ফিল্ডিঙে বেলেগ হৈ যায়। যিটো চাউণ্ড যিটো কৰি থাকে, এইটো যিটো পাইপেদি পানী আনি ইয়াত নদীত পেলাইছে, আৰু ইফালে নদীটো শুকাই আছে, ইফালে পানী নাই। তো এইখিনিত আহি পোৱাৰ লগে লগে যিটো চাউণ্ড কৰে পানী, মানে এইখিনি কেতিয়া চাওঁ কেনেকৈ চাওঁ এনেকুৱা লাগি যায়, পূৰা ফিলিংছে বেলেগ হৈ যায়। তো যিহেতু এইখিনিৰ পৰা যাওঁতে চাই যাওঁ, তাৰপিছত আগলৈ যাম, ৰ'ব দেখাইছোঁ। চোৱক না চাই থাকক। পূৰা নামি যাব লাগে, এনেকেদি নামি গৈ যিটো পানী মানে যি ডেম্পৰ পৰা আনি পাইপেদি আনি ইয়াত নদীত পেলাইছে, আৰু সেইটো পাইপতে মানে কাৰেণ্ট উৎপন্ন কৰিছে। পানী কিমান স্পীডত আহে চাব। আৰু ইফালে আগত নদীটো শুকাই আছে, নদী পানীখিনিকে পাইপত আনি পেলাইছে। যিটো পাহাৰ এলেকা আগত ডেম্প আছে, তো সেই ডেম্পৰ পানীখিনিতে কাৰেণ্ট উৎপন্ন কৰিছে। সেইফালে পানীখিনি মানে নদীত আহিবলৈ দিয়া নাই, নদীত আহে কম পৰিমাণে আহে, অলপ ইমান নাহে। সেইফালে দেখাই দিছোঁ। সিদিনা আহিছিলোঁ, এইখিনি পূৰা হাবি হৈ আছিলে, এতিয়া পূৰা মানুহ আহি হেৰি হৈ গ'ল। এয়া চাওক, পানীৰ আৱাজে বেলেগ, ইমানেই চাউণ্ড কৰিছে, মানে পানী বহুত। আৰু এইটো নদীৰ পানীখিনি পাইপেদি আনি ইয়াতে পেলাই থাকে, আৰু এইটো পানীতে মানে কাৰেণ্ট উৎপন্ন কৰি থাকে। ইপিনে নদী পূৰা শুকাই আছে, জুম কৰি দেখাই দিছোঁ, চাব ৰ'ব। এয়া মানুহ পাথৰ বুটলি আছে, জুম কৰি দেখাই দিছোঁ। ইপিনে নদী শুকান, যায়। এনেকৈ নদীটো এইফালেদি, বৰ্ণি নদী এইফালেদি ওলাই গৈছে এনেকৈ।
আছে অলপ বৈ 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 আজি মানুহ চক ইমান মানুহ হৈছে ইয়াতে আজি গাড়ী দেখিছা নাই তো গাইছ আমি এতিয়া যিটো প্লেছত মানে এডোখৰত নামিম কৈছিলোঁ সেইটো প্লেছত মানুহ বহুত আছে তো অলপ আগত গৈ পেলাই দেখাই আছোঁ আপোনালোকক আগতো এনেকৈ প্লেচ আছে এটা তো সেইটো প্লেছত গৈ চাওঁ কেনেকুৱা লাগে ইমান ডাঙৰ পাই বোলে আহি থাকা জলদি আহা তো গাইছ ভিডিঅ'টো পুৰা মজাদাৰ হ'ব চাব দেখাই আছোঁ ৰ'ব আহি পাই গৈছোঁ ফাইনেলি আৰু ফাইনেলি আহি পাই আপোনালোকক সেইটোৱে ভিডিঅ'টো দেখাম কেনেকুৱা লাগে ভিউ চাওক না একবাৰ জুম কৰি দিছোঁ অলপকৈ জুম কৰি দিছোঁ নদীখনত যিটো বালু নাই অকল পাথৰ আৰু নদীখনৰ পানীটো মানে ইপিনেদি আনি সেই তাতে পাইপত পেলাই কৈছিলোঁৱে তো ৰ'ব আমিও গৈ লওঁ অলপ আগলৈ আহিব পাৰিবা নাই মানুহবোৰ গৈছে ইয়াৰ পৰা আৰু মোৰ লগত আছে এয়া পল্লৱী আৰু দীপ্তি অকল মানুহে পিকনিক খাই আছে ইয়াতে খানা খাবলৈ আহিছে আমিও যদি এনেকৈ যদি সৰহকৈ মানুহ আহিলেহেঁতেন খানা চানা খাবৰ কাৰণে বঢ়িয়া হ'লহেঁতেন পানীটো কোনফালে গৈছে পানীটো চাই লওক সেইটো আমিও খাবৰ কাৰণে কিবা কিবি লৈ আহিছোঁ অলপ ননা নহয় আৰু পানীটো কেনি গৈ আছে তাকে চাম ৰ'ব ইমান মজা দেখোন বে পানী ইমান চফা ইমান ডেঞ্জাৰ পানী পিনে আহি আছে পৰি আছে আৰু পানীটো এনেকৈ আহি সেইফালেদি গৈ আছে তোৰ নদীত বালুৰ একো চিনেই নাই মানে তামান মজা চক ইয়াতে ফটো ক্লিক কৰিব মজা আছে আৰু তো ভিডিঅ'টো চাব অলপ আৰু তো আমি ফটো ক্লিক কৰিম নদীখন অলপ ঘূৰি চাওঁ কেনেকুৱা লাগে নদীখন ঘূৰি নাচালে বেয়া লাগিব না বাপৰি নদীত গোটেই পাথৰ সিটো নলাইদি পানী আহে বাৰিষাত এইটো তলত এতিয়াতো ধৰা খৰালি হৈ গ'ল পাথৰ বম ডাঙৰ পাথৰ তলত সোমাই থাকিব পৰাব বঢ়িয়াকৈ এনেকুৱা পাথৰ তো অলপ এডভেঞ্চাৰ হৈ যাব পাথৰৰ ওপৰত উঠি চাওঁ কেনেকুৱা লাগে সেইফালৰ পৰা আহিছোঁ আমি এটা তলত আছে আৰু ইমান ওপৰত পাথৰ বম ডাঙৰ শিল চাওক কিমান ডাঙৰ শিল বাপৰে বেয়া ডাঙৰ শিলচোন সেইয়া আগত পানী আহি আছে ইপিনেও পানী আহি আছে শিলৰ মাজে শিল চাওক নদীটো এনেকৈ দি গৈছে নদী এনেকৈ এইফালে নদীটো আছে গোটেই নদীটো এনেকুৱা অকল পাথৰে আছে বেলেগ বস্তু একো নাই পানী বালি চালিটো নাই আৰু ইফালে মানুহ গা চা ধুবলৈ আহে খানা পিনা খাবলৈ আহে পিকনিক খাবলৈ আহে যিহেতু পিকনিক প্লেচেই হয় তো চকীটো কিমান ডাঙৰ শিল কিবা আৰ্ট কৰি থোৱা নিচিনা হৈ আছে এইখিনি জেগা কিবা যেন চকীটো কি আছিলে বা কি হ'ব থকা জেগা নিচিনা পুৰা মজা গুফা হৈ আছে একদম তলত চাওক মই কিমান ওপৰত আহি আছোঁ আৰু মোৰ এইবোৰ কাষতে এইবোৰ ডাঙৰ শিল আছে ইমান ওপৰত উঠি আহিছোঁ আৰু ফাৰ্ষ্টতে আছিলোঁ এইখিনি জেগাত
এইখিনি সেইয়া তাতে আছে আমাৰ চুনু আছে, পল্লৱী, তাৰপিছত আছে দীপ্তি আছে। আৰু এইখিনি জেগাৰ পৰা আহিছোঁ। ইয়াতে মানুহবোৰ আহে, গা ধুবৰ কাৰণে আহে, আৰু গা ধুবলৈ আহে, আৰু ফুৰিবলৈ আহে, খানা পিনা খাবৰ কাৰণে। এইটো মানে কি চব সামগ্ৰী লৈ আহে ইয়াতে পিকনিক খাবৰ কাৰণে। পিকনিক প্লেচ হয় যিটো। আমি ধৰক পিকনিক খাবলৈ নাই, ফুৰিবলৈ আহিছোঁ। আৰু এতিয়া টাইমো বহুত কম আছে, বেলি পৰিবই। আবেলি সময়ত আহিছোঁ যিহেতু। এন্ধাৰ হ'লেই। ভিউ চাওক কেনেকুৱা। পানীৰ পূৰা গৰগৰণি, একদম পানী আহি আছে নাই, ইয়াৰ পৰা পানীৰ গৰগৰণি মাত শুনিয়ে আছে। আৰু ইয়াৰ ৰাস্তাটো হ'ল এইটো ওপৰত আছে, এইফালে ৰাস্তা। সেনেকৈ আমি আহিছোঁ, এনেকৈ ৰাস্তা সেনেকৈ দি আহিছোঁ, এনেকৈ সেইফালে দি সেনেকৈ কৰি সিফালে যাব লাগিব, আকৌ ঘূৰি পেলাই বাকী সিফালে যাব লাগিব। আৰু ইফালেও এটা প্লেচ আছিলে, তাত যিহেতু মানুহ বহুত আছিলে, তাত নোসোমালোঁ আমি। আৰু ইয়াতে মানুহ কম আছে, সেইকাৰণে ইয়ালৈকে আহিছোঁ। ইয়াৰ ভিউখিনিকে চাওক, এনেকুৱা লাগে। তাতো একেই, তাতো গোটেই মানে পাথৰে আছে, বেলেগ বস্তু একো নাই। নামি যাওঁ, কিবা কিবি অলপ খাবলৈ লৈ আহিছোঁ। সেইটো আহোঁতে ভোক লাগি যায়, আৰু ইয়াতে ঘূৰোতে সেইকাৰণে কিবা কিবি লৈ আহিছোঁ, চিপছ, পানী বটল কিবা কিবি আনিছোঁ। সেইবোৰকে খাব লাগিব, এতিয়া ভোক লাগি আছে। বাহ, সেইটো দেখোন মজা জেগা। এই জেগাটো চাওক, ইমান ওখ শিলৰ ওপৰত। তো ইয়াতে ফটো কপি লৈ লওঁ অকলে, মজা লাগিছে। এই পাথৰটোৰ পৰা মই এতিয়া নামিলোঁ, নামি পেলাই ইমানো ওখ, ভয়ংকৰ দেখিছেনে ইমান ওপৰত। ধৰা এইটো শিলৰ ওপৰতে মই উঠিছিলোঁ। এইটো শিলৰ পৰা এতিয়া নামি গৈছোঁ, চাই থাকিব কেনেকুৱা লাগে। নালাটো অলপ সৰু হোৱাত নে জঁপিয়াই দিলোঁহেঁতেন, কিন্তু সৰু নহয় না, ডাঙৰ নালা, মাজতে পৰি গ'লে চব চেচ হৈ যাব। সিপাৰে নাযাওঁ আৰু ইপাৰৰ পৰা নামি যাওঁ। ঐ কুচিয়া সোমাই থাকে, সাপ চাপ কুচিয়া থাকিব পাৰে। পিছে না শিলত গাঁত আছে কেনেকুৱা, বহল আছে কিন্তু। জঁপিয়াই চাইছোঁ একবাৰ। বঢ়িয়া লাগিছে। কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। আৰু দীপ্তি মেডাম কেনেকুৱা লাগিছে? লাজ কৰিছে নাচাই। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত। আৰু ভিডিঅ'বোৰ চাই আপোনালোকে কমেণ্ট চমেণ্ট নিদিয়ে। কমেণ্ট পঢ়িবলৈ পালে আমাৰো অলপ উৎসাহ এটা বাঢ়ি যায়, যিটো ভিডিঅ' বনাবৰ কাৰণে। আৰু উৎসাহটো নাবাঢ়িলে কিবা মনটো অকণমান ডাউন হৈ যায় না, মন চনবোৰ ডাউন হৈ যায়। মানুহবোৰে ভিডিঅ' চোৱা নাই, ছাবস্ক্ৰাইবৰ কৰা নাই, লাইক কৰা নাই, আৰু কমেণ্ট চমেণ্ট কৰা নাই। অকল ভিউজবোৰ আহি থাকে, কেতিয়াবা কমকৈ আহিছে ভিউজ সেইটো। আৰু নতুনকৈ ইউটিউব চেনেল খোলা হৈছে, তো ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট চমেণ্ট দিব। আৰু এই জেগাডোখৰ কেনেকুৱা লাগিছে জনাব। আৰু আশে পাশে যদি কোনোবা নহা মানুহ আছে, তো ইয়াতে আহি পেলাই এইখিনি জেগাত ফুৰিব পাৰিব, আহি চাব একবাৰ কেনেকুৱা লাগে ভাল। তো গাইছ হেল্ল', আমি এতিয়া ফাইনেলি ইয়াৰ পৰা ওলাইছোঁ। আৰু ভিডিঅ'টো চাওক, অলপ দেৰি ওলোৱাখিনিৰ পৰা ওলাই যোৱা ভিডিঅ' অকণ দি দিছোঁ। সেইখিনিৰ পৰা ওলাই যাওঁতে কেনেকুৱা লাগে সেইটো জানি ল'ব পাৰিব আপোনালোকে। আজি একদম পূৰা ফুল টামান এডভেঞ্চাৰ হৈ গৈছে। তো হেল্ল' গাইজ, তো আমাৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, ভাল লাগিছে বেয়া লাগিছে কমেণ্টত জনাব। তো ঠিক আছে, ইয়াতো বহুত মানুহ আহিছে আজি। এইখিনি গাড়ী। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব কেনেকুৱা লাগিছে, ভাল লাগিছে কমেণ্টত একবাৰ জনাই দিব। তো বাই বাই, টাটা, বাই বাই কৈ দিয়া।